যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া এটাই প্ৰশ্ন যে মেট্ৰিক পৰীক্ষা আৰু এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু কেতিয়া দিব এনেকৈ বহুতে সুধি আছে যাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ চ' ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব ভালদৰে স্কিপ নকৰাকৈ চাই যোৱা যিহেতু আজি হৈছে মাৰ্চ মাহৰ 19 তাৰিখ আৰু কেইদিনমানৰ পিছতেই তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব মই এখন নটিচ পাইছোঁ অৰ্থাৎ এটা আপডেট পাইছোঁ নিউজ চেনেলত আৰু সেই নিউজ চেনেলটোত কৈছে যে বিহুৰ পূৰ্বেই তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব এনেকৈ কৈছে অৰ্থাৎ তোমালোকৰ বহিৰ চেকিং কাম সমাপ্ত হৈ গৈছে ইতিমধ্যে তোমালোকৰ বহিৰ চেকিং কাম সমাপ্ত হৈছে চ' আৰু কেইদিনমানৰ পিছতেই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব অৰ্থাৎ বিহুৰ পূৰ্বেই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব লগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব চ' এইটো আছিলে আপডেটটো চ' মেট্ৰিক পৰীক্ষা কোন তাৰিখে ৰিজাল্ট দিব বা কিমান তাৰিখে দিব এইবোৰ আপডেট মই তোমালোকক সোনকালে জনাই দিম গ্ৰুপৰ জৰিয়তে চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া আপডেটবোৰ পাই থাকিবা লগতে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবা বা এইচএছ ফাইনেল পৰীক্ষা দিবা 2027 বৰ্ষত তোমালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এই চেনেলটোৰ যোগেদি তোমালোকৰ বহুত হেল্প হ'ব চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'বোৰ লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা যে তুমি এইবাৰ মেট্ৰিক পৰীক্ষাত কি ডিভিজন পাবা